দেখো এইটো চৰাইৰে মাত। হৌটো গছডালত দেখিছানে? হৌটো চৰাই। বাহ, ইমান ধুনীয়া ন চৰাইটো, বহুত ভাল লাগিছে দেখো। চৰাইটোতো পোৱালি যেন লাগিছে, ভালকে উৰিব নোৱাৰে কিজানি। তাকেতো চাও ৰচোন কি কৰে বা। উৰিব খুজোতে মাটিতে পৰি গ'ল দেখো। সঁচাই দেই, ইমান ধুনীয়া ন মৰম লগা চৰাইটো। ঘৰত লৈ যাওঁ বল নহ'লে। বলছো যাওঁ অলপ ওচৰলে। চৰাইটো ভালকে উৰিব নোৱাৰে, এইটো পোৱালি হয়। লৈ যাওঁ বল নহ'লে। অৱশ্যে নিব পাৰি। বল বল, বঢ়িয়া লাগিব, ঘৰত লৈ যাওঁ বল। এই ধৰিলো ধৰিলো, বল 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 লৈ যাওঁ। বল বল বল। বাহ, ইমান ধুনীয়া ন চৰাইটো। আমি লৈ আনি ভালে কৰিলো দিয়া। ৱাও, ইমান ধুনীয়া চৰাই ক'ৰ পৰা ধৰি আনিলি? ভাল লাগিছে নে? আমি লৈ আনিলো। কিন্তু এইটো যে পোৱালি হয়, আমি যদি যত্ন কৰিব নোৱাৰো তো মৰি থাকিব ন। তাহতে আনিব নালাগিছিল নেকি? কিয় নোৱাৰিম আমি যত্ন কৰিবলৈ? বা তুমি একো নকবা, আমি ভালদৰে খুৱাম নহয়। একো নহয় দিয়া, চৰাইটো থাকিব দিয়া আমাৰ ঘৰতে ভালকে। কিন্তু তাৰ মাক দেউতাকেতো তাক বিচাৰি থাকিব ন। একো নহয় দিয়া, তুমি বাদ দিয়া এইবিলাক। আমি সিহঁততকে বেছি ভালকে চাম। তোমালোকে চাম বুলি কৈছা যেতিয়া চোৱা। কিন্তু পোৱালিটো কিজানি কষ্টই পাইছে। নাই পোৱা দে, ইমান ধুনীয়াকে ফূৰ্তি কৰি আছে চাচোন। বাৰ চোৱাচোন কি ধুনীয়াকে ফূৰ্তি কৰি আছে। এতিয়াতো ফূৰ্তিয়ে কৰি আছে ৰচোন। এতিয়াতো সি একো গমেই পোৱা নাই। যেতিয়া তাৰ নিজৰ ঘৰলৈ মনত পৰিব আৰু তাৰ মাক দেউতাকলৈ মনত পৰিব, তেতিয়া চাবিছো কেনেকে থাকিব। আচলতে বনৰ চৰায়ে উৰি ফুৰিয়ে বেছি আনন্দ পায়। তাক মানুহে ঘৰত জোৰ কৰিহে ৰাখে, কিন্তু তাৰ পৰা সি কেতিয়াও আনন্দ নাপায়। কিন্তু ইমান ধুনীয়াকে আমি লৈ আনিছো, এতিয়া এৰি দিব নোৱাৰো দে। বাৰু ঠিক আছে, তহঁতে যি কৰ কৰ। কিন্তু এনেদৰে চৰাইটো ধৰি অনাৰ বাবে মোৰ ভাল লগা নাই। মই বিচাৰো যে তহঁতে তাক তাৰ মা দেউতাকৰ ওচৰত থৈ আহ। বা প্লিজ নকবা আৰু তেনেকে। আমি চৰাইটো এৰি নিদিওঁ। ইমান ধুনীয়া চৰাই এটা ধৰিছো আৰু এৰি দিব পাৰিনে বাৰু? হ'ব দে আৰু তেতিয়াহ'লে, তহঁতে যি কৰ কৰি থাক আৰু, মই একো নকওঁ দে। কিন্তু ৰণী, বাবলু, যদি চৰাইটোৰ কিবা হয় চাবি কিন্তু। ৰণী, আমি চৰাইটোক ৰাখিবৰ বাবে এটা পিঞ্জৰা আনো বল। বল বল, এটা লৈ আনো বল। তোমাৰ আমাৰ ঘৰত কেনেকুৱা লাগিছে? ভাল লাগিছে নে? ইমান ধুনীয়া চৰাই আনিলো ন আমি। বাবলু, ৰণী, তোমালোকে কি কৰিছা? চৰাইটো ধৰি অনাৰ পৰাই তোমালোকৰ পঢ়া শুনা একো নোহোৱা হৈ গ'ল ন? নোৱাৰা তোমালোকে এনেদৰে চৰাই পুহিব। মিছাতে চৰাইটোকো কষ্ট দিছা আৰু তোমালোকে পঢ়া শুনা নষ্ট কৰিছা। তোমালোকে য'ৰ পৰা আনিছিলা চৰাইটো তাতে এৰি থৈ আহা, নহ'লে তোমালোকৰ পঢ়া শুনা একেবাৰে নষ্ট হৈ যাব। লগতে চৰাইটোৰো জীৱনটো নষ্ট কৰাৰ নিচিনা হ'ব। ভালকে কৈছোঁ মই। বাবলু, ৰণী, তোমালোকে আজি যেনে তেনে চৰাইটো এৰি থৈ আহিবা। কেনেকে এৰি দিওঁ এইটো চৰাই? কি কৰিবি বাবলু এতিয়া? বাবলু, মই এটা কথা লক্ষ্য কৰিছোঁ। চৰাইটোৱে 2 দিনমানৰ পৰা মন মাৰি আছে। আমি যিদিনাৰ পৰাই পিঞ্জৰাত থৈছোঁ, সিদিনাৰ পৰাই মন মাৰি আছে। একো খোৱাও নাই। যদি সঁচাকে এনেকে থাকে, চৰাইটোতো কেইদিনমান পিছত মৰিয়ে যাব। ৰণী, আমিতো চৰাইটো মৰি যাব দিব নোৱাৰো। দৰকাৰ হ'লে হ'ব দিয়া, আমি জংঘলতে এৰি থৈ আহিম বাৰু। ময়ো তাকে ভাবিছোঁ বাবলু। বল নহ'লে, বেছি দেৰি নকৰোঁ আৰু, চৰাইটো এৰি দি থৈ আহোঁ বল। বল। ৰণী, আজিৰ পৰা আমাৰ চৰাইটো এৰি দিলোঁ। বাবলু, আজিৰ পৰা আমাৰ চৰাইটো গ'ল। ৰণী, আৰু আহিছে আমাৰ ওচৰত চৰাইজনী। তই যা গৈ যা। তোক বহু দিন কষ্ট দিলোঁ আৰু মোৰ কষ্ট দিবৰ মন নাই। আমাৰ মৰমৰ চৰাই, তই যা গৈ যা। তোক আৰু আমি নাৰাখোঁ। তই বনত আনন্দ